हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल बीजेपी ब्लॉग्स। तो আজি অলপমান ক'ৰবাত ওলাই যাম বুলি ভাবিছোঁ। বহুত দিন হ'ল ওলাই যোৱা নাই। তো বহুত দিনৰ পিছত আকৌ আজি ব্লগ এটা ষ্টাৰ্ট কৰিম। তো বেছি দেৰি নকৰোঁ, আপোনালোকে আশা কৰিছোঁ ব্লগটো ভাল পাব বুলি। তো বেছি দেৰি নকৰি মেলি ব'লক ব্লগটো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ নাও ৰাইডটো আৰম্ভ কৰিছোঁ। তো আজি ক'ত যোৱা হ'ব এইটো বিশেষকৈ মানে ঠিক কৰা হোৱা নাই। তো ওলাই আহিছোঁ খালি ক'ৰবাত যাম বুলি। তো গৈ থাকিম এতিয়া, মানে ডেষ্টিনেশ্যনটো য'তে হওক বা নহওক গৈ থকাতে গৈ থাকিম, য'তে মন যায় তাতে যাম। মানে যোৱা প্লেনিংটো এনেই বনাই থৈছোঁ চিংলো ৱাটাৰফল, তো যোনখন সোণাৰীত আছে। তো তাতে যাম বুলি ভাবিছোঁ, কিন্তু সময়টো এতিয়া বহুত দেৰি হৈ গ'ল। তো যোৱাটো হয়নে নহয় গম নাপাইছোঁ। যদিও তাত যোৱা নহয় তেন্তে বেলেগটো ক'ৰবাত যাম, যোৱাটো ক'ৰবাত মানে নিশ্চয় যাম। আজি বতৰটোতো ঠিক আছে, মানে ৰ'দটো এতিয়ালৈকে ইমান এটা নাই লোৱা, ওলাইছে যদিও মানে গৰমটো নাই লগা। তো আশা কৰিছোঁ বতৰটো এনেকুৱাই থাকিব বুলি, মানে গৈ তেতিয়া ভাল লাগিব। এতিয়া পাই গ'লোহি আমি তিতলাগড়। তো এইফালৰ পৰা লেফ্ট হেণ্ড ছাইডে টাৰ্ণিং ল'ব লাগিব, যিহেতু আমাৰ ডেষ্টিনেশ্যনটো সোণাৰীত আছে। তো সোণাৰীৰ ফালে গৈ থাকিম। যদি প্লেনিংটো কিবা চেঞ্জ হয় তেন্তে আপোনালোকক জনাই দিম। তো যোৱাটো খালি তাতে যাম বুলি ভাবিছোঁ। এতিয়া পাই গ'লোহি আমি বৰহাট। তো চাইডে চাইডে এখন বৰহাট বাগান, অলপমান আগত গৈ মেলি ফেক্টৰীটো পাম। তো বৰহাটৰ ফেক্টৰী, যোনটো চাহপাতৰ ফেক্টৰীটো হয়। তো ৰাস্তাটো কিন্তু পূৰা বঢ়িয়াকৈ বনাই দিলে। বহুত দিনৰ মূৰত আহিছোঁ এইফালে। এইটোৱে ফেক্টৰীটো। তো ৰাইট চাইডে এইফালে সোমাই যাব লাগিব যদি ফেক্টৰীটোৰ ভিতৰত সোমাব হয়। এয়া আমি এতিয়া পাই গ'লোহি বৰহাট বজাৰ। তো এখন সাপ্তাহিক বহে, কোনবাৰে বহে মই পাহৰি গৈছোঁ। তো বৰহাটত যদি বজাৰ কৰিবলগীয়া হয় তেতিয়া আপোনালোকে মানে ইয়াতে আহিবলগীয়া হয় আৰু। চ' না আৰু বেছি কথা নকওঁ, তো গৈ থাকিম অলপমান। এতিয়া স্পীডতো যাওঁ, তো যিহেতু দেৰি হৈছে, মানে ডেষ্টিনেশ্যনটো সোনকালে পালে ভাল হ'ব, তেতিয়া মানে সোনকালে ঘূৰি আহিব পাৰিম। তো এতিয়া গৈ থাকিম, আপোনালোকে ভিউটো আৰু ৰাইডটো এনজয় কৰিব। এইফালে কি কওঁ, খুন্দা মাৰিছা বাৰু তাক, মাৰিছা তাক, মাৰিছা খুন্দা মাৰিছা তাক, খুন্দা মাৰিছা ক'ত আছে। চ' ফ্ৰেণ্ডছ নাও প্লেনিংটো অলপমান চেঞ্জ হৈছে। তো ভাবিছোঁ আমি এতিয়া চিংলো ৱাটাৰফল নাযাওঁ, মানে সময়টো চালোঁ বহুত দেৰি হৈ গ'ল আৰু তাৰপৰা ঘূৰি আহোঁতেও দেৰি হৈ যাব। তো এতিয়া ইয়াতে লগৰ এটা আছে কানুবাৰীত, তো তাৰ ৰুমতে যাম বুলি ভাবিছোঁ। তো তাক প্ৰথমে ফোন এটা কৰি লওঁ, তো তাক সি ক'ত আছে সুধি লওঁ। যদি সি ৰুমতে আছে তেন্তে ৰুমতে যাম। তো আপোনালোকক জনাই থাকিম, ভিডিঅ'টো চাই থাকিব। ইয়াতে ৰখি তাক ফোন এটা কৰি লওঁ। চ' ফ্ৰেণ্ডছ নাও ফাইনেলি ডিচাইড হৈ গ'ল, আমি এতিয়া গৈ আছোঁ কানুবাৰী লগৰটোৰ ৰুমত। তো এতিয়া মানে তালৈ যোৱা প্লেনিংটো কেঞ্চেল কৰি দিলোঁ, চিংললৈ যোৱা। তো এতিয়া গৈ থাকিম আমি কানুবাৰী, মোৰ লগৰটোৰ ৰুমত। মানুহটো সুধো নেকি এইফালে? নাযাওঁ এইফালে য'তে তাহাঁতৰ ঘৰলৈ যাওঁ। তো সি পূৰা ধুনীয়াকৈ চালিয়া ৰুম এটা বনাই থৈছে, তাত গৈ মেলি পূৰা মজা আছে, এনজয় কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তাত দোকান আছে নাই ওচৰত?
চাৰ্জ চালো এইটো তো গাইজ চাৰ্জটো পাই গ'লো ইয়াত এইটোৱে চাৰ্জ তো ইয়ালৈ মাতিছিলে তো ইয়াত বজাৰ বহি আছে ইয়াত তুমি গোলা পাবা গোলা তো ফ্ৰেণ্ডছ ইয়াত বজাৰ এখন হৈ আছে তো কাপোৰ চাপোৰ খোৱা বস্তু মাংস গাহৰি সব ইয়াত পোৱা যায় তো এই বজাৰখনৰ নাম হ'ল ফেৰবাৰী তো ই কিনিবলৈ আহিছে সো ফ্ৰেণ্ডছ না আমাৰ এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল তো এতিয়া লগৰটোৰ ৰুমত যাম লগৰটোৰ ৰুমত গৈ কিনি লগ পাই আছোঁ ফ্ৰেণ্ডছ নাও মই লগৰটো ঘৰ পাই গ'লোহি আহি কিনি ইয়াত মজা লাগিছে পুৰা পিছফালে মজা পেইণ্টিং আছে তো পেইণ্টিংখিনি মই দেখাম আপোনালোকক আৰু এতিয়া ভাগৰ লাগিছে অলপ তো আহি কিনি অলপমান ৰেষ্ট কৰি লওঁ তো ৰেষ্টটো কৰাৰ পিছত আপোনালোকক মই পেইণ্টিংখিনি দেখাম তো আপোনালোকে পেইণ্টিংখিনি চাই ল'ব A few moments later. তো এইখনে হ'ল পাহাৰখন পুৰা মজা আছে বেছি দূৰ নহয় আৰু পাহাৰখন ওচৰতে অলপমান গ'লেই পাইগৈ এয়া থিব এইফালে পুৰা ধুনীয়াকৈ পেইণ্টিং কৰি থৈছে এইফালে চিলনী এজনী বৰ সুন্দৰকৈ বনাই থৈছে লগৰটো মোৰ ভাগৰ ইয়াতে আছে ইয়াতে থাকে পুৰা বিন্দাছ মস্তি লাইফ এনজয় কৰি আছে তো আজি তাকে মই আহিলোঁ মই অকণ ফূৰ্তি কৰিম বুলি আৰু এইফালে পুৰা বাগান তো ফ্ৰেণ্ডছ আৰু এখন পেইণ্টিং দেখাব থাকি গ'ল তো এখন মই দেখাই দিছোঁ অথনি থাকি গৈছিলে তো এতিয়াহে মই দেখিছোঁ এখন ডেড ফুলৰ এখন বনাই থৈছে তো এখন আপোনালোকে চাই ল'ব তো মই এতিয়া ওপৰলৈ উঠি যাম তো ওপৰলৈ যাবলৈ কাৰণে ৰাস্তাটো এইফালে আছে আগলৈ তো এতিয়া গৈ থাকোঁ বলক তো এইফালেদি এনেকৈ উঠি যাব লাগিব
তো এয়া আমাৰ ৰুমৰ মালিকজন এজনে মিষ্টাৰ জয়ন্ত আৰু এয়া হ'ল কুক মিষ্টাৰ ৰচন চলিহা। তো এতিয়া খাব লাগিব। জয়ন্ত ভাগৰ এইটো ৰুমটো পূৰা ধুনীয়াকৈ ইণ্ডিয়া ফ্লেগ লগাই থৈছে। এইফালে ফ্ৰিজ এটা আছে আৰু এইফালে পূৰা সুন্দৰকৈ লাইট লগাই থৈছে। ৰাতিলৈ আৰু ধুনীয়া হ'ব। তো ৰাতিলৈ যদি থাকোঁ তেতিয়া ৰাতিলৈ যদি থাকোঁ তেতিয়া আৰু মজা আছে, দেখাই দিম। বৰ সুন্দৰ বস্তু এটা পাই গৈছোঁ। এইখন পাইৰেটছ অফ দ্য কেৰিবিয়ানৰ জাহাজৰ পৰা এই মানুহ লৈ আনিলে। এয়া পূৰা মাংস বনি আছে বেগটো নিগনিয়ে খুটিলে আৰু এইফালে পূৰা এইফালে তো এয়া আমাৰ চেফ একদম ৰেডি পুৰা টিপটপ গাহৰি দেখিবলৈতো পূৰা সুন্দৰ হৈছে। গাহৰি মাংস আৰু লাই শাক আৰু দিলোঁ নেকি লাই ভিডিঅ' কৰিছোঁ। আশা কৰিছোঁ ব্লগটো ভাল পালা বুলি। আকৌ নেক্সট ব্লগত লগ পাম। বাই বাই।